জুৱা খেলত বাধা দিয়াৰ বাবে দলগাঁৱত যুৱকক খেদি খেদি আক্ৰমণ। জুৱাৰীয়ে বাঁহৰ লাঠি ৰড আদিৰে আক্ৰমণ কৰি আহত কৰে 4 যুৱকক। 17 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল। দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতেই জুৱাৰীৰ আক্ৰমণত দলগাঁৱত আহত হয় 4 জন যুৱক। কিছুদিনৰ পূৰ্বে দলগাঁও থানাৰ অন্তৰ্গত 2 নং শিয়ালমাৰী গাঁৱত চিত্তহাৰ আৰু মুকলিভাৱে চলা বৃহৎ জুৱা খেলত বাধা প্ৰদান কৰিছিল আবু বক্কৰ সিদ্দিক প্ৰধানী আৰু খালিমুল ইছলাম প্ৰধানী নামৰ যুৱক দুজনে। উক্ত কাৰ্যৰ বিৰুদ্ধে সুযোগৰ সন্ধানত থকা জুৱাৰীৰ বৃহৎ দল 2 নং শিয়ালমাৰী বজাৰত যুৱক দুজনৰ লগতে 2 সহযোগীক বাঁহ লাঠিৰ ৰড আদিৰে খেদি খেদি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। আহত 4 যুৱকক খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আহত বিল্লাল আলীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। হৈ আছো মাৰপিট চলি আছে পিছে তাত যাই পালোঁ পাৰ অৱস্থাত খাদিবলক মাৰি আছে সেই হেলমাটি পাৰ্টিটো কাজিয়াটো হ'ব নালাগে ইয়াৰ পৰা গুচি যায়। পিছে আগত চালোঁ মোৰ ভাই সৰুটো বিলালক মাৰি আছে সেইটো যাই মই এৰাব গৈছোঁ মোক সিহেৰে বাহেৰে সেই মানুহবিলাক বাহেৰে মোৰ মূৰত এটা বাঢ়ি মাৰিলে। 30 জনমান আহিছিল 25-30 জন। হাতত কি লৈ বাঁহৰ লাঠি লৈ আহিছিল গাড়ী ভৰি লৈ আহিছিল। মোকো মাৰিলে মোৰ বাই সৰুটোক মাৰিলে আবু বক্কৰ সিদ্দিক মাৰিলে খাদিবুলক মাৰিলে এই 4 জনক মাৰিলে। উক্ত ঘটনাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। ক্ষুদ্ৰ ৰাইজে হাতে হাতে লাঠি বাঁহ আদি লৈ জুৱাৰীৰ বৃহৎ দলটোক প্ৰত্যাক্ৰমণ কৰি পশু খেদা দিয়ে। ঘটনা সন্দৰ্ভত যুৱকৰ অভিভাৱকে 17 জনৰ বিৰুদ্ধে দলগাঁও থানাত এখন এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে দলগাঁও থানাৰ অন্তৰ্গত 2 নং শিয়ালমাৰী বজাৰত দীৰ্ঘদিন ধৰি মুকলিভাৱে বৃহৎ জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। তাৰে বহিঃপ্ৰকাশ ঘটে দীপাৱলীৰ শুভক্ষণত। খাৰুপেটীয়াৰ পৰা নুৰ আবু জাহেৰ সিদ্দিকৰ ৰিপৰ্ট, অসম প্ৰকাশ। প্ৰায় 1-1.5 মাহ মান আগত শিয়ালমাৰী গাঁৱত এটা চাৰ্কাছ আহিছিল আৰু সেই চাৰ্কাছত জুৱা খেল পতা হৈছিল। তাৰ কাৰণে আমচুৰ ল'ৰাকেইজন আৰু আমাৰ গাঁৱৰ ল'ৰাকেইজন গৈ তাত জুৱা খেল বন্ধ কৰিব লাগে বুলি কৈছিল। তাত কিবা এটা কাজিয়াৰ সৃষ্টি হৈছিল। কাজিয়া হোৱাৰ পিছত তাৰ গাঁৱৰ কমিটিৰ মানুহবিলাক এই ল'ৰাবিলাকক মাৰিব বুলি আজি বহুত দিনৰ পৰাই প্লেন কৰি আছে। আজি প্ৰায় 1-1.5 মান মানুহ আহি আমাৰ 2 নং শিয়ালমাৰী গাঁৱৰ বজাৰত ৰেডি হৈ আছে যে ল'ৰাকেইজনক মাৰিব। তাৰ পৰা 2-3 জন মান ল'ৰাক চিনি পাইছে পাই কিনে অহাৰ লগে লগে একদম মাৰপিট আৰম্ভ। আৰু যিবিলাক মানুহ মাৰপিট থমাব গৈছে চবকে একফালৰ পৰা মাৰিছে 1-1.5 মান মানুহে।